সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আজি মেকআপৰ ক্লাছ হৈ আছে, মানে ৱৰ্কশ্বপ দি থকা হৈছে লক্ষীবাৰী কলা মঞ্চত। মই আগতে এটা পোষ্ট কৰিছিলোঁ, সকলোৱে চাগে দেখিছিলে হয়তো। তো আজি হৈছে 3 নম্বৰটো দিন, ইয়াতে শিকাই থকা হৈছে আৰু আজি প্ৰেক্টিছ কৰি আছে গোটেইখিনিয়ে। তো যিখিনি শিকিছিলে সেইখিনি পাৰিছেও। আই মেকআপটো কৰি আছে এতিয়া, আই মেকআপটো পাৰিছে কৰিবলৈ। তো ধুনীয়াকৈ কৰিছে বাৰু, আৰু প্ৰেক্টিছ লাগিব আৰু যিহেতু শিকাম। বাকীখিনি লাহে লাহে শিকাই থকা হ'ব। এতিয়া আইটো শিকালোঁ আৰু বেছটো কমপ্লিট কৰিলে, আৰু মোৰ ফালৰ পৰা গোটেইখিনি মই যিমানখিনি পাৰোঁ গোটেইখিনি দিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু তেওঁলোকেও যাতে গোটেইখিনি আয়ত্ব কৰি ল'ব পাৰে তাকে বিচাৰোঁ। এতিয়া ধুনীয়াকৈ কৰি আছে বাৰু বাহঁতে। ভাল লাগে এনেকৈ যদি সোনকালে পাৰি যায় কৰিবলৈ। আৰু শিকাম কাইলৈৰ পৰা। হেয়াৰ ষ্টাইল শিকাব আছে, ড্ৰেপিং শিকাব আছে, আৰু মই পেকৰ প্ৰডাক্ট ইউজ কৰিছোঁ। গোটেইখিনি প্ৰডাক্ট মই প্ৰভাইড